নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি গৈছোঁ হাইয়ালে গুৱাহাটীলৈ গৈ আছোঁ। হেল্ল' সুদুনু। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নয়নজ্যোতি ক্ৰিয়েশ্যনলৈ। আজি যিহেতু দেওবাৰ, তো আজি আমি এটা সৰু চাইকেল ৰাইডত ওলাইছোঁ। তো এইফালে আছে কল্পজিতৰ মিনটো আৰু এইফালে আগত কেইটামান গৈ আছে। আজি আমি গৈ আছোঁ নামৰূপলৈ আৰু গোটেইকেইজন চাইকেলত গৈ আছোঁ নামৰূপলৈকে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাওক, আহি পাই গ'লোহি সাপেখাতি চাৰিআলি আৰু ৰাইট ছাইডে যদি যাওঁ আমি পাম অৰুণাচল আৰু এই লেফ্ট ছাইডে যদি যাওঁ মেইন সাপেখাতি পাম আৰু পোনে পোনে গ'লে পাম নামৰূপ। তো আমি এতিয়া গৈ থাকিম পোনে পোনে। বন্ধু বান্ধৱীসকল, এইটোৱে হৈছে ধুন্দৰালি। এইফালে এইটো ধুন্দৰালি আৰু এই ধুন্দৰালিটোৰ দৈৰ্ঘ্য হৈছে 212 কিলোমিটাৰ। এই আলিটো উজনি অসমৰ 4খন জিলাৰ ভিতৰত পাৰ হৈ আহিছে আৰু আলিটো আৰম্ভ হৈছে গোলাঘাট জিলাৰ কমাৰ গাঁৱৰ পৰা ডিব্ৰুগড় নাহৰকটীয়া জয়পুৰলৈকে আলিটো। আৰু আমি এই আলিটোৱে গৈ আছোঁ নামৰূপৰ জে কোৱেললৈকে। কেলৈ চেন কৰিলে নেকি? মিনটো কাৰণে চেণ্ড কৰি গ'ল চাইকেলত হৈ গ'ল। গছবিলাক চাওক, জালুক 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 জালুক, চব ফালে জালুক। সঁচাকৈ এইটো এটা সুন্দৰ পদ্ধতি। তো আপোনালোকেও ঘৰত বা আপোনালোকৰ যদি এনেকুৱা সৰু সুৰা চাহ বাগান আছে, তো এই গছবিলাকত তেনেকৈ এই এনেই পৰি থকা গছবিলাকত জালুক লগাই বা পাণ লগাই তেনেকৈ আচলতে দুটা খেতি একেডোখৰ জেগাতে কৰিব পাৰে। এখন আছে বৰহাট বাগান। এইবিলাক গছবিলাক চাওক, যিমান গছ আছে এতিয়া বহুত আগৰ পৰা আৰম্ভ হৈছে। তো তেতিয়াৰ পৰাই দেখি আহিছোঁ প্ৰায়বিলাক গছতে জালুক। তো আমি গৈ আছোঁ সকলোৱে, এইফালে সকলোখিনি আমি ইয়াতে লগ খালোঁ। আৰু এইখনে হৈছে টিকলাগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান সোণাৰী। তো ইয়াতে আছে 4টা ব্ৰাঞ্চ। এইফালে চাওক, ফায়াৰ এখন গাড়ী এখন ৰখাই থোৱা আছে ইয়াতে। পামগৈ আৰু বেছি সময় নাই। তো এফালে চাওক, এটা সুন্দৰ পৰিৱেশ, এইফালে সেউজীয়া আৰু লগতে বৰষুণ, তাতে আকৌ চাইকেল সুন্দৰকৈ আমি গোটেইখিনি গৈ আছোঁ। এইফালে আছে দুটামান, আগত বহুত কেইজনমান গৈ আছে। তো তেনেকৈ আৰু দিল্লীহাট এইফালে পাহাৰ দেখিবলৈ আৰম্ভ হৈছে। এইফালে পাহাৰটো চাব পাৰে, পাহাৰ। এইফালে চাওক, ট্ৰেক্টৰ হাল বাই আছে। এটা চাইডে ধান ডাঙৰ হ'ল আৰু এটা চাইডে চাওক ৰুইছেহে আৰু হাল বাইছেহে। ভাই চাহ, পাহাৰখন চাওক, একদম কাষতে পাহাৰখনৰ একদম কাষ পালোহি। খোলা এইবিলাক এইবিলাক ঠাইতে কিছুমান ঠাইত কয়লা পোৱা গৈছিলে। চাওক, এইবিলাক কয়লা আৰু ইটা, এইবিলাক কয়লা খানি ইয়াতে পেলাই থোৱা আছে। অৱশেষ কিছুমান আছে কয়লাৰ। নামৰূপ জয়পুৰ বুলি ক'লে চিধাই গোটেই অসমতে, গোটেই অল অসমতে কয়লালৈ মনত পৰিব। এয়াই চাওক, এতিয়া মই কয়লাৰ ওপৰত এইবিলাক চাওক, কয়লা কিমানবিলাক কয়লা আছে মোৰ তলত। এইবিলাক চাওক, কয়লা। তো এই পাহাৰীয়া এই কিছুমান অঞ্চলটো চাগে আগতে কয়লা পাইছিলে। তো সিমান এটা বিতংভাৱে মই নাজানো ইয়াৰ ডিটেইলছবিলাক। তো আপোনালোকে চাওক, এইবিলাক কয়লা কেনেকৈ পৰি আছে, এইবিলাক কয়লা। তো কয়লাই গোটেই ঠাইডোখৰ ৰাস্তা কাষে বহুতবিলাক ঠাইত এনেকৈ কয়লা পৰি আছে। ফাইনেলি আহি পাই গ'লোহি দিল্লীঘাট। এইফালে চাওক, দিল্লীঘাট আৰু এইফালে এখন হৈছে দিল্লী নদী। ইমান এটা সুন্দৰ পৰিৱেশ চাওক, তাতে বৰষুণ, সেউজীয়াৰ লগতে পানী, এইফালে পানী বৈ আহি। এইটো হৈছে বাবলি ভাই। কেনেকুৱা অনুভৱ? কেনেকুৱা? মজা, নেক্সট লেভেল অনুভৱ। নেক্সট লেভেল, ধামাকা অনুভৱ। তো এইফালে চাওক, এফালেদি বৈ গৈছে ইফালৰ পৰা সেই পানীখিনি। দিল্লীঘাট দলং। তো চাওক, এখনি পুৰণি দলং, ব্ৰিটিছৰ দিনৰে। ইমান ধুনীয়া এটা পৰিৱেশ।
তো এফালে গ'লে পাব ৱাটাৰ ইনটেক ক্লেৰিকুলেশ্যন ইউনিট নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন। বুকদান বুকদান ৰুটি আহি গ'ল। আমাৰ জানদিৰা খাব এতিয়া ৰুটি। এয়া নহ'লে মিণ্টু ভাই এটেক নামলি ভাই ষ্টেট বেংক কলনী নামৰূপ। তো আগতে চাগে আছিলে এইটো ষ্টেট বেংক, তো এতিয়া পুৰণা হ'ল চাগে এফালে কলনী। এইটো ষ্টেট বেংকৰ ব্ৰাঞ্চ আছিলে চাগে আগতে। তো বৰ্তমান ইয়াত মানুহ চানুহ একো দেখা নাই। তো চাওক লগ পাই গ'লোঁ পপিয়া মেন্দা। হেল্ল' তো ফেভাৰেট ডাইলগটো মাৰি দিয়ক, সকলোৱে ভাল পোৱা। হেল্ল' সুগুন। ইউটিউব চেনেল নাম কি? নয়নজ্যোতি ক্ৰিয়েশ্যন। তো সকলোৱে চাব নয়নজ্যোতি ক্ৰিয়েশ্যন ইউটিউব চেনেল। তো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ চব কৰি দিব। ব্লগিং দিয়ে, চাইকেল ৰাইডিং ন, চাইকেল ৰাইডিং লগতে মজা দেখিব লাগে। ধন্যবাদ, লগ পাই ভাল লাগিল। পাই ভাল লাগিল, ভাল লাগিল। এইফালে আছে আমাৰ হিমাংশু দা, লগ পাই ভাল লাগিল। এইফালে লগ পাই ভাল লাগিল। নামি যোৱা ৰাস্তা কিমান ডেঞ্জাৰ্ছ। এইফালে চাওক, ৰাস্তাটো চাওক কিমান ধুনীয়া, কি সুন্দৰ পৰিৱেশ চাওক। আৰু কাষতে এইফালে নৈ বৈ গৈছে, এইফালে গছ, আৰু ৰাস্তাটো চাওক কিমান সুন্দৰ। ফাইনেলি আহি পাই গ'লোহি নামৰূপৰ মেইন জেগৱেলটো। আৰু এইফালে চাওক পানীৰ সোঁত চাওক। অ' মাই গড, ইয়াত সাগৰৰ ফিলিং এটা আহি গৈছে। এইফালে চাওক কেনেকৈ সোঁতবিলাক আহিছে, সৰু সুৰা সাগৰত যেনেকৈ ঢৌ আহে তেনেকৈ এনেকৈ সোঁতবিলাক আহি আছে চাওক। অ' মাই, সাগৰৰ নিচিনা ফিল আহিব আপোনালোকে যদি ইয়াত আহে। এতিয়া পানী বহুত পাই গ'ল, আৰু পানী খোলা হৈ গ'ল। যদি খৰালি দিনত আহে আপোনালোকে ইয়াত চফা পানী ইয়াত গা ধুব পাৰিব, কিন্তু ইয়াত গা ধুব নোৱাৰিব এতিয়া। তো এয়াই আৰু এয়াই জেগৱেল চাওক। তো এই অলপ কাষলৈকে যাবলৈ চেষ্টা কৰিম, কিন্তু পানীৰ সোঁত বহুত। তো ওচৰলৈ যাবলৈ ভয়ো লাগিছে, কেনেবাকৈ পৰিলেতো একদম যামগৈ আৰু। এইখন হৈছে দিচাং নদী। ইয়াতে আমাৰ দাদাই জাল মাৰি আছে, মাছ চাওক, মাছ চাওক, চাওক মাছ মাছ চাওক, পানীৰ সোঁত চাওক, কি ডেঞ্জাৰ ডেঞ্জাৰ ডেঞ্জাৰ। পানীৰ সোঁত চাওক, পানীৰ সোঁত চাওক। চলো ওপৰলৈকে আপোনালোকক ভিউ দিবলৈ চেষ্টা কৰিম। এফালে চাওক, এখন নাও 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 নাও। অ' বাই, নেক্সট লেভেল, নেক্সট লেভেল। কিমান পানী উজাই আহি আছে নাওখন চাওক। দূৰত চাওক এখন নাও এখন। নামৰূপৰ জেগৱেলৰ পৰা চাই লওক এটা 360 ভিউ।
কিমান সুত চাওক আকৌ সি বহি আছে ক'ত চাওক বহিলেতো একেবাৰে যাবগৈ আৰু আমি লংপটীয়াৰ পৰা চাইকেল ৰাইডত আহিছিলোঁ নামৰূপলৈকে এয়া হৈছে জেকুৱেল আৰু আমাৰ লগত আহিছে 10জন আমি আহিছিলোঁ লংপটীয়া ফালৰ পৰা আৰু প্ৰথম আমি চিনাকি কৰাই দিছোঁ এজন ভাইটি আছে ভাইটিৰ নামটো কৈ যোৱা প্ৰিয়াংকু বৰা আৰু এইফালে আছে মিণ্টু ভাই এইফালে জান্তি ভাই জান্তি ভাই আৰু এইটো আছে এইফালে আছে আমাৰ নয়নময় নমস্কাৰ মোৰ নাম আচল চেতিয়া মোৰ নাম নমস্কাৰ এইফালে আছে নীলকমল চেতিয়া এইফালে আছে আমাৰ টিকেন ভাই আৰু এইফালে আছে আমাৰ মেইন মানুহটো এইটো বাবলি ভাই এইফালে আছে আমাৰ মেইন মানুহটো বাবলি ভাই ধামাকা আজি ভিডিঅ'টো ইয়াতে সামৰোঁ তো যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিব প্ৰথমবাৰ ভ্লগ কৰিছোঁ তো কেনে হ'ল নাজানো তো সেয়াই আৰু ইমানে আজি ভিডিঅ'টো ইমানতে সামৰোঁ তো আজিলৈ বাই বাই ইমানতে বাই বাই